हेलो एवरीवन केनेके आछे आपनालोके आशा करिछु आपनालोके भाले आछे। तो मैं आज उठिलो आज सानडे हाजबेंडर डिउटी छुट्टी आछे। तो मैं उठिलो आज गाटू ভাল लगा नाছিলে माने की कम आरु लाजो लागिसे कबले केटा बजात उठिलो आज प्रथम उठिছো 10टा बजात 10टा बजात শুই উঠি হাজবেণ্ডে সকলো কাম বন কৰি খানা চানা বনাই ৰেডি কৰিলে। মই অকল উঠি গা পা ধুই অকল খালোৱে খানাটো ৰুটি বনোৱা নাছিলে ভাত বনাইছে। তো ভাতটো খালো গা পা ধুই তাৰপিছত বাপেকৰ লগতে আমাৰ ল'ৰাটো খালে। তো এতিয়া আমাৰ ল'ৰাটো আছে শুই হাজবেণ্ডে টিবেল বনাই আছে কাৰণ টিবেলটো অলপ বেয়া হৈ আছে। তো টিবেল বনাই আছে। তো মই ওলাইছো এনে ৰাস্তা ফালে। তো আজি আমি যাম খুদি খাবলে খুদি ঘৰত যেহেতু গুধলিয়ে যাম এতিয়া নাযাওঁ তাৰ আগতে যাম আমি বজাৰ দেখুৱাম আপোনালোকক। তো মই এতিয়া ওলাম ৰেডি হ'ম। তো আমি এতিয়া ওলাইছো বজাৰলৈ যাবলৈ। সেইটো মোৰ ল'ৰাটো বাইকত বহিলেই দেখি পাইছে। তো হাজবেণ্ড আহি আছে দৰ্জা বন্ধ কৰি। তো আমি ওলাই ৰেডি আছো। মই এতিয়া বজাৰৰ পৰা ওলালো এতিয়া যাম ঘৰলৈ। মন্দিৰ ঘৰতে থৈ আহিছোঁ। এতিয়া ওলালো বজাৰৰ পৰা আন্ধাৰে হ'বলৈ হ'ল আন্ধাৰে হ'ল আৰু আমি বজাৰৰ পৰা আহি পালোহি ঘৰত। এতিয়া ওলাইছোঁ আমি যাবলৈ খুদি খাবলৈ যাবলৈ ওলাইছোঁ খুদি ঘৰলৈ। এইটো চব আমাৰ ল'ৰাটো ওলালে হাই কৈ দিয়া। আৰু ময়ো ওলাই ৰেডি পিন্ধিছোঁ মেখেলা চাদৰ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এয়া মোৰ হাজবেণ্ড চাই দিয়া আকৌ এফালে। তো মোৰ হাজবেণ্ড ওলাইছে। এতিয়া আমি যাম বাইকত। প্ৰথমতে বাইক লৈ নাযাওঁ বুলি কৈছিলে। তো এতিয়া বাইকখন লৈ যাওঁ কাৰণ ৰাতিটো বেছি হৈ গ'ল। এতিয়া বাজিলে 8টাই বাজিব। তো বলক ওলাই যাওঁ। এইটো চব ল'ৰাটোৰ খুদি আছে খুদি ঘৰলৈ আহিছোঁ। এয়া মা এইখিনি কেইটামান মানুহ বহি আছে আৰু আমি আহি পালোহি। বাহিৰত খুব নাচি আছে মানুহে। তুমি ইয়াত আছিলে কি হ'ল এতিয়া আহি পাইছোহি। মেজেজতে দিলোঁ বাকীবিলাকে নাচি আছে। এতিয়া অলপ সময় বহিম তাৰপিছতে আমি যাম ঘৰলৈ। আমি আহিছোঁ ভাত খাবলৈ। এইটো মোৰ ল'ৰাটো ভাত খুৱাই দি আছোঁ। বাকীখিনি বহি আছে চবেই খাই আছে। আমি এতিয়া ভাত খাই ওলাই আহিলোঁ। এতিয়া যাম অলপ বাহিৰত বহিম তাৰপিছত যাম ঘৰলৈ। খানা চানা খাই আমি এতিয়া ওলাই গৈ আছোঁ। এতিয়া বাহিৰত খুব নাচিছে মানুহবিলাকে। এতিয়া চাম অলপ সময় নাচ তাৰপিছত ওলাই যাম ঘৰলৈ।
বাহিৰত কান্দি আছে মানুহবিলাকে আহি অলপ বহিছোঁ ইয়াতে ল'ৰাটো শুনিছে তাতে পঢ়া নাই মানে কান্দিলে এতিয়া আমি ওলাই যাম तुम सहारा आती ফাইনেলি খুদি ঘৰৰ পৰা আহি এতিয়া জাষ্ট সোমাইছোহি ঘৰলৈ আমাৰ ল'ৰাটো চাওক এইটো আমাৰ ল'ৰাটো শুই গ'ল তো হাজবেণ্ডো আহি পালেহি ঠাণ্ডা খুব লাগিছে এতিয়া সময় হৈছে 10:30 সময়ো বহুত হৈ গ'ল সেইটো কাৰণে ল'ৰাটো শুই গ'ল তো ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে আৰু ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ সকলো ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পাই থাকিব তো আজিলৈ ইমানেই ধন্যবাদ নমস্কাৰ গুড নাইট